ৰন্তু মেধি নামৰ আমাৰ এজন হোমগাৰ্ডৰ ল'ৰা আছিল। আজি প্ৰায় 11:30মান বজাত আমাৰ SP অফিচৰ বেৰেকত ল'ৰাজনে নিজৰ এটা আমাৰ 303 ৰাইফলৰ পৰা গুলিয়াই পেলাই আত্মহত্যা কৰিছে। নাই, কিয় কৰিলে আমি এতিয়াও গম পোৱা নাই। আমি এইটো চাই আছোঁ, কিবা তেওঁ হেৰি আছিল নেকি, কাৰো আগত তেনেকৈ তেওঁ বেৰেকত একো কথা কোৱা নাছিল। কিন্তু আমি কি কাৰণে কৰিলে এইটো আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিম। কথাটো প্ৰায় 11:30মান বজাত হৈছে। পৰিয়ালৰ ঘৰৰ মানুহক খবৰ দিয়া হৈছে আৰু পৰিয়ালৰ ঘৰৰ মানুহ আহিছে। নাই, এতিয়ালৈকে সেইখিনি কথা পতা নাই, কাৰণ এতিয়া আমি ডেড বডি নি তাত বাকী যি পোষ্টমৰ্টেমৰ কাম আছে, ইনকুৱেষ্টৰ কাম আছে, সেইখিনি কৰি থকা হৈছে। মানে SP অফিচত থকা সেইটো চাব লাগিব। যোৱা 6 মাহমানৰ পৰাতো আছেই, তাৰ আগৰ ৰেকৰ্ডটো অলপ চেক কৰি ক'ব লাগিব। এইটো 303 ৰাইফল আছিল। এইটো মানে ডিউটিৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইতিমধ্যে আমি সেইটো জব্দ কৰিছোঁ।